আৰু তেনে বহি থাকাতকৈ এটা দমৰাই বহি এনেকুৱা দমৰা চাব লগা দমৰা বহিম আৰু মানুহ যেতিয়া দেখা পালে কয় ই বৰ দমৰা হয় সেনেকৈ যাতে কয় এতেই পোৱা যায় নেকি আৰু চাই আছে ধৰি ৰ কি বা কৰে ভালেই হল মোৰো বহুত টেনশ্যন হয় বহুত প্ৰেছাৰ পাই গৈছো এটি বিক্ৰী কৰিম মই দমৰাটো চাই লৈছোন তোমাৰ পচন্দ লাগছি নে লাগা না এই বহুত বাজান আছে আৰু যাব মানে আৰু 2 বছৰমান পুহি দিবি ঘৰত চাই লৈছোন কেনেকুৱা হৈছে মোক পইচা পাতি বহুত দৰকাৰ হৈছিল গৰুটো এতিয়া দুভাই একেই মানে টকা 25,000 দিব লাগিব চাই ল 25,000 টকা দিলে মই গৰুটো এৰি দিম আৰু তোমাক শিকলে 25,000 টকা দিব নোৱাৰোঁ 20,000 টকাতো মই এইটো গৰু দিবই নোৱাৰোঁ লাষ্ট 25,000 টকা দিব লাগিব ভাই মই গৰুটো মই বিক্ৰী কৰিব ইচ্ছা নাই বুজি পাইছেনে বহুত পইচাৰ অভাৱৰ কাৰণে তাৰমানে বিক্ৰী কৰিব যিটো পাৱাৰ কাম বন কৰিব যাবৰ ইচ্ছা নাই গতিকে গাড়ীৰ EMI দিব পৰা নাই ঘৰত ফাইনেন্সিয়েল মানুহে সদায় আহি বহি যাই আছে একদিনটো পালোঁ তই ধুনীয়া 23,000 টকা লাখ দিব লাগিব গৰুটো লৈ যাব পাৰিবি আৰু টকা 20 দিন তাতকৈ আৰু এই আছোঁ ৰ গৰুটো তাত দেখোঁ মাখি বসছি মাখিলে খেদি দিছোঁ বহুত মৰণে বছ চাই আছা গৰুটো ভাল লাগছে গৰুটো তাৰমানে মই বিক্ৰী কৰিব বিচাৰিলোঁ ভাই মোৰ গৰু ই এটা চোৰ গৰু চোৰ মালিক ই মোক মোৰে গৰু